কৃষ্ণ কৃষ্ণ ইমান ৰ'দ ওলাইছে অ' ইমান গৰম হয় নেকি পুৰা গৰমো লাগিছে তেতিয়াহ'লে ফেনৰ তলতে অকণমান ইমান ৰ'দ ওলাইছে অ' ইমান গৰম কি কৰোঁ পকাতে অলপ বহি ল'ম এই গৰমত আৰু পকাতে যদি বহিলে অকণমান ঠাণ্ডা লাগে মানুহজন ক'লৈ গ'ল বাৰু অথনিৰ পৰা পানী এগিলাচ আৰু ঔষধখিনি হাতত লৈ দিছে নাজানা নেকি বাৰু ঔষধ খাব লাগে বুলি কি হ'ব বাৰু মোৰ সঁচাকৈ বাৰু মোৰ বেমাৰটো ভাল হ'বনে ভাবিয়ে পাৰ নাপাওঁ দেখোন ডক্তৰেওতো ভাল কৰিব নোৱাৰি কাৰণ ডক্তৰে ভাল কৰিব পৰাটো বেমাৰ নহয়েই আৰু কোনেনো বুজিব মোৰ কি বেমাৰ হৈছে কাকনো ক'ম আপুনি ইয়াতে বহি আছে মই গোটেইখন বিচাৰি ফুৰিছোঁ ঔষধখিনি আৰু পানী এগিলাচে লৈ পকাত কিয় বহি আছে বেমাৰী দেহাত চেয়াৰ আছে চেয়াৰত বহিব নোৱাৰে জানো কি চিন্তা কৰি আছে আপুনি হা কিবা কৈছা কোৱাচোন কি কৈছা হৰি আপুনি পৰা মই কি কৈ আছোঁ শুনিয়ে নাপালে নে কিনো চিন্তা কৰি আছে ব'লক চেয়াৰতে বহিব বাৰু তুমি মানে মোক অথনিৰ পৰা কিবা কৈ আছিলা মই চিন্তা নকৰা নহয় চিন্তা এটা কৰি আছিলোঁ বাৰু সেয়াহে বেমাৰ আজাৰো নেৰা হৈছে গৰমো বেছি পকাতে বহি অলপ ঠাণ্ডা পাইছোঁ চিন্তাও মনলৈ আহি আছে সেইকাৰণে চিন্তাকে কৰি আছিলোঁ বাৰু ভালেই কৰিলা তুমিও আহিলা গতিকে আহাচোন আজি পকাতে বহোঁ কিমানো চেয়াৰত বহিম আৰু পকাতে বহি ভালো লাগিছে আহা তুমিও পকাতে বহোঁ হয় নেকি ৰ'ব মই পাতিখন লৈ আহোঁ পকাত এনেকৈ বহিব নোৱাৰোঁ আপুনি উঠকচোন পাতিখন পাই দিওঁ হয় নেকি দিয়া পাৰা যদি পাই দিয়া বাৰু মই উঠি দিছোঁ আহা কেতিয়া বাৰু কোৱাচোন এতিয়া মোক কিয় বিচাৰি আহিলা কিয় বিচাৰি আহিলে মানে নাজানে নেকি ঔষধ খাব লাগে বুলি খালোঁ মই ঔষধ খালোঁ খালোঁ কৈ পিনি ঔষধবিলাক পেলাই দি সেইকাৰণে বেমাৰ ভাল হৈ লওক খাওক মই অলপ পোৱা গ'লে খাওক খালোঁ খালোঁ বুলি ক'লে কিয় বিশ্বাস নকৰা চোৱাচোন এইটো খালোঁ এইটোৱে আৰু চোৱা এইটো খাই একেই খালোঁ হয় নহয় এয়া খালোঁ তাৰপৰা এয়া খালোঁ তাৰপৰা এইটো স্প্ৰেও মাৰিলোঁ চব খালোঁ তাৰপৰা বাৰু এইখিনি খালে এইবিলাক কিহৰ টেবলেট এইবিলাক আৰু এইবিলাক কিহৰ এইটো হ'ল তোমাৰ ভিটামিন ডি এইটো ভিটামিন ডি এইটো এতিয়া খাব নালাগে বাৰু তাৰপৰা এইটো হ'ল তোমাৰ এইটো জ্বৰ মূৰৰ বিষৰ তাৰপৰা এইটো সেই চৰ্দি জ্বৰ মূৰৰ বিষৰ নাইচ এইটো সেই মূৰৰ বিষৰে আছিলে সেইবিলাক মোৰ দৰকাৰ নাই দৰকাৰীবিলাক খালোঁ মূৰৰ বিষৰে টেবলেট পিল ধেৰ তাৰপৰা আৰু এইটো আছিলে এইটো আছিলে কেলচিয়ামৰ খালোঁ আৰু দুটা আছে আৰু এইটো কি আৰু এইটো তোমাৰ সেই গোলাপ জল আছিলে শেষ হ'ল এইবিলাক পেলাই দিব নোৱাৰা শেষ হোৱাৰ পৰা পেলাই থৈ দিছা যে আৰু এইটো এই বিটেক্স আছিলে আৰু এইখিনিতো আৰু কি আৰু এইটো শেষ হ'ল এইটো পেলাই দিবা আৰু এইটো ডক্টৰৰ প্ৰেছক্ৰিপশ্যন হ'ল এইটো 18/8/2022 চনত 18 তাৰিখে যোৱাটো 18 তাৰিখে দেখুওৱা হ'ল তাৰপৰা 18 তাৰিখৰ পিছততো আকৌ যাবলগীয়া হ'লেই 18/19/20 এইটো 18 তাৰিখৰ 18/8 আৰু এইটো 20/8/2022 চোৱা কিমান ডক্টৰে লিখিছে কিমান ঔষধ আৰু কিমান ঔষধ খাম আৰু তুমি চোৱাচোন মই ঔষধ খাই পাগল হৈ গৈছোঁ একদম মানে মোৰ মাথা কেতিয়াবা কাম নকৰা হৈ যায় মানে এনেকুৱা লাগে মানে ৱালত মানে মাথাটো মাৰিয়ে দিম বুলি ঔষধ খোৱাৰ ভয়তে মাথা বেয়া হৈছে বুলি ক'লে নহ'ব নহয় খালেহে ভাল হ'ব নাখালে ক'ৰ পৰা ভাল হ'ব
তুমি কি বুজিবা সেইবোৰ ওষুধ দেখিছা নহয় কিমান ফাইল ফাইল তুমি নিজে খোৱা হ'লেহে গম পালা হয় ঔষধ খালে বেমাৰ হয় নে মাথা বেয়া হয় আৰু এইবোৰতো মই কেতিয়াও জীৱনত হৈ নোপোৱা বস্তু এই নাকত স্প্ৰে কৰিব দিছে ডক্টৰেহে জানে আৰু নাকত মোৰ কি দেখিলে কি দেখি পালে মানে একদম মাথাটো গৰম হৈ যায় কেতিয়াবা এনেকুৱা লাগে জানানে মোৰ মনটো কেনেকুৱা লাগে আপোনাৰ মনটো কি লাগে কওকচোন কেনেকুৱা লাগে মানে জানানে মোৰ মনটো কেনেকুৱা লাগে তুমিতো দেখিছাই ঔষধ খোপা আৰু ইমান ঔষধ খাই আছোঁ যদিও বেমাৰে লগ নেৰা হ'ল ইটোৰ পিছত সিটো বেমাৰ এই ঔষধ খোপা খাই খাই মোৰ মাথা গৰম নোহোৱা নহয় মাথাটো গৰমেই হৈ গৈছে সেইকাৰণে কেতিয়াবা এনেকুৱা লাগে গাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে গাত কাপোৰ নোহোৱাকৈ উলংগ হৈ দৌৰিম নেকি ৰাস্তা এনেকুৱা লাগে গম পাইছানে ঔষধটোতো খাবই লাগিব নাখালে জানো বেমাৰ ভাল হ'ব সেই বুলি আৰু ৰাস্তাই উলংগ হৈ ঘূৰি ফুৰিলে জানো বেমাৰ ভাল হ'ব মানুহে কি বুলি ক'ব মানুহে কি বুলি ক'ব আৰু মইতো জানোৱেই মোৰ এই বেমাৰটো ডক্টৰেও ভাল কৰিব নোৱাৰে সেইকাৰণে সেইটোকেই কৰিম বুলি ভাবিছোঁ কাৰণ মই পগলা হৈ যোৱাৰ বাহিৰে আৰু মোৰ অইন কোনো ৰাস্তা নাই উপায় নাই সেয়ে সেইটোকেই মই ভাবিছোঁ মানুহে কি ভাবিব আৰু কাল সতুৰে বৰশী টোপাব কাল সতুৰেতো আৰু এনেও বৰশী টোপাওঁকৈ চাই থাকে মাত্ৰ সেই বৰশীৰ পোঙাটোলৈহে চাই থাকে পোঙাটো কেতিয়া মানে পানী তললৈ ডুব যায় আৰু তেতিয়া চিট মাৰিবলৈ পাব সেই চিট মাৰোঁতে লাগিলে বৰশীত মাছ আহক বা নাহকে কথা নাই খালি সেই কালসতুৰ সেই বৰশীৰ পোঙাটোলৈহে নজৰ চকু পোঙাটো কেতিয়া পানী তললৈ যায় আৰু কেতিয়া চিট মাৰিবলৈ পাওঁ সেয়াহে আৰু লগতে বংশ কুটুমে অকণমান দুখ কৰিব আৰু ল'ৰাটো কি আছিলে কি হৈ গ'ল বুলি আৰু কিছুমান বন্ধু বান্ধৱীও দুখ নকৰা নহয় কৰিব আৰু মোৰ বেমাৰটো হৈ থকা খবৰ পাই বহুতে বাৰু মোৰ বেমাৰৰ খবৰ নোলোৱা নহয় ইতিমধ্যে লৈছেই আৰু যিসকলে মোৰ বেমাৰৰ খবৰ লৈছে তেখেতসকলক মই বহুত নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ আপোনালোকে যে মোক বন্ধু ভাবি মোৰ বেমাৰৰ খবৰটো লৈছে তাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আৰু মই কিনো ক'ম আপোনালোকক মই বহুত ভাগৰি পৰিছোঁ চিন্তাৰ বেমাৰত মই বহুত ভাগৰি পৰিছোঁ কিহৰ চিন্তা আপোনাৰ বেমাৰ হৈছে ঔষধ খায়ে আছে নহয় ভাল হ'ব নহয় লাহে লাহে ইমান কিহৰ চিন্তা কৰিব কিহৰ চিন্তা মানে তুমি এইবোৰ মৰণা মৰা কথা তুমি বুজি নাপাবাও আইজনী এইবোৰ বহুত মৰণা মৰা কথা আছে মৰণা মৰা কথা মই আজি প্ৰথম শুনিলোঁ কওকচোন কি মৰণা মৰা কথা তুমিতো চাগে নিশ্চয় শুনিছাই জেলেপী তাক লগা কথা বুলি এষাৰ কথা আছে সেই জেলেপী তাক লগা কথা আৰু মৰণা মৰা কথা সেই একেই যেনিবা মৰণা মৰাত পাকটো অলপ বেছি থাকে জেলেপীত অলপ মানে পাকটো কম থাকে কাৰণ মৰণাতটো ঘূৰিয়েই থাকিব লাগিব জেলেপীত সেইকাৰণে পাকটো কম থাকে মৰণাত পাকটো অলপ বেছি থাকে সেয়ে মৰণা মৰা আৰু জেলেপী পাকৰ কথাটো প্ৰায় একেই জেলেপী পাক লগা কথাটোতো মই শুনিছোঁ মৰণা মৰা কথাটোতো মই শুনা নাই কওকচোন কেনেকুৱানো মৰণা মৰা কথাটো সেইবোৰ মৰণা মৰা কথা বাদ দিয়া আৰু সেইবোৰ কথা কৈ থাকিলে এতিয়া 7 দিন 7 ৰাতি লাগিলে গতিকে বাৰু তুমি কোৱাচোন আজি তুমি দেখোন বৰ ৰঙিলী পখিলীজনী হৈ আহিলা ড্ৰেছ সলনি কৰি আহিলা কিন্তু পিন্ধিম আৰু পিন্ধিছোঁ আৰু এয়া ঘৰতে আছোঁ কাৰণে গৰমত ব'লক এতিয়া ৰুমলৈ যাওঁ অলপ ফেনৰ তলতে আৰাম কৰিব হয় নেকি ব'লা গৰমো লাগিছে তেতিয়াহ'লে ফেনৰ তলতে অকণমান আৰাম কৰোঁগৈ আৰু এই বস্তুবোৰ লোৱা সামৰি লোৱা ব'লা